যে ধৰণী এই পৰিৱেশ মহিলেই মোৰ এইবাৰ আমি এটা বিশেষ কবিতাৰ মাজলৈ যাম। আমি ইতিমধ্যে কৈছিলোঁ জিনিমণি বৰুৱা তেওঁ বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আৰু আমাৰ এই প্ৰেক্ষাগৃহৰ এই অনুষ্ঠানৰ পৰা বাইদেউৰ আমি আশু আৰোগ্য কামনা কৰিম। এই ভিডিঅ' আমাৰ ইতিমধ্যে প্ৰস্তুত হৈ আছে এতিয়াৰে পৰা আমাৰ, আৰু এই ভিডিঅ' বাইদেউলৈকে প্ৰেৰণ কৰিম। আৰু বাইদেউ যোৱা জুন মাহৰ পৰা তাত কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। তো বহুত জটিল হৈ আছে তেওঁৰ এই অস্ত্ৰোপচাৰ। গতিকে আমাৰ এই ভিডিঅ'টোৱে বা আমাৰ এই তেওঁৰ আশু আৰোগ্য কামনাৰ কথাটো তেওঁ উৎসাহিত কৰিব। আমি ৰীণা ৰাভা দেৱীক মঞ্চলৈকে আমন্ত্ৰণ জনাব বিচাৰিছোঁ। যিটো কবিতা হিচাপে পাঠ কৰিব, সেই কবিতাটো আচলতে এটি গীত আচলতে, আৰু অহা পৰিৱেশ দিৱসত পুনৰবাৰ ৰীণা ৰাভা দেৱীৰ কণ্ঠতে এই গীতটো মুক্তি দিয়া হ'ব। ইয়াৰ পূৰ্বে সফল নাৰী বাইদেৱে লিখা এটি গীত ইতিমধ্যে মুক্তি পাইছে আৰু সেই গীতটো ইতিমধ্যে ৰাইজলৈকে আগবঢ়াই দিছোঁ। আমি জিনিমণি বৰুৱা বাইদেউ, আপুনি অকলশৰীয়া নহয়, মুম্বাইত আছে, কিন্তু আমি আপোনাৰ লগত আছোঁ। আপুনি সুস্বাস্থ্যৰে উভতি আহিব লাগিব, সুন্দৰ কথাৰে আপুনি পুনৰবাৰ সমাজক আহ্লাদিত কৰিব লাগিব। গতিকে আপুনি লিখা কবিতাটো আমি পাঠ কৰি দিব বিচাৰিছোঁ, আৰু যদি সম্ভৱ হয় সফল নাৰী গীতটোৰো আমি দুটা শাৰী শুনিম। এইবাৰ আমি জিনিমণি বৰুৱাৰ সুস্বাস্থ্য কামনাৰে তেওঁ লিখি পঠোৱা যিটো গীত, সেই গীতটো কবিতা আকাৰে পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, আমাৰ এই কবিতাটো পৰিৱেশ, আমাৰ কবিতাটো এই মুহূৰ্তত মোৰ হাতত দিলে মৰম দাই। আকৌ এই গীতটি দিছে পৰিৱেশ। কি যে ধৰণী এই পৰিৱেশ মহিলেই মোৰ মন, মোৰ এই প্ৰাণ, চৌদিশে আৱৰণ গছ লতা তৰুবন, বতাহ যাকে কৈ যায়। কি যে ধৰণী এই পৰিৱেশ প্ৰকৃতিত সাজ হৈ উঠিছে, গছ লতাই পিন্ধিছে আজি নতুন বা সেউজীয়া বসন্ত আহিছে। জীয়াই থকাৰ আশাৰে সমাজ কঢ়িয়াই নিম। কি যে ধৰণী এই পৰিৱেশ, কি যে ধৰণী এই পৰিৱেশ, সঁচাকৈ কি যে ধৰণী এই পৰিৱেশ। ধন্যবাদ। ইমান সুন্দৰ লিখি দিছে জিনিমণি বৰুৱা বাইদেউ, সঁচাকৈ আপোনালৈ মই আকৌ বহুত বহুত মৰম যাচিছোঁ। ইমান সুন্দৰ গীতটি ভাল লাগিছে। আকৌ অকণমান কিবাকিনি পঠাব লাগিব মই আপোনাক, আকৌ ক'ম ইমান সুন্দৰ, যথেষ্ট সৰু হৈছে, আকৌ অকণমান লিখিব, মই আপোনাক আকৌ ক'ম। খুব সুন্দৰ হৈছে, ভাল লাগিছে, আকৌ হ'ব লাগিব কিন্তু। ঠিক আছে, ধন্যবাদ।